পাই নাকা চিকন নাই নেকি নাই নাই কমাইছো মই চিহৰ খোৱা তইনো কোনদিন নকা আজিৰ পৰা চিকন নাখাম কালিৰ পৰা চিকৰ কমাইছো আজিৰ পৰা চিকৰ কমাইছো কেইদিন গলি হৈছে চিখৰ খোৱা কমাবাতো মন যায় পিছে দোকানীকেইটাৰ অৱস্থা দেখিহে আৰু খাং খাং লাগে তাহাৰতো এখন পৰিয়াল আছে আমি গিলাই যদি চিখৰ পাতি নাখাং দোকান গিলাই কিনকে চলব A few moments later. চালা আজি পিলপিলি এখানো নাই ইটোতে আৰু কাই আপি নাপাং নাপাং চিনি নাপাং চি আছে আছে একবাৰ প্ৰপ'জ দিয়ে চাং নেকি চি গৰকৰ খালি চেণ্ডেল ওচৰ নাখালি হ'ল ঐ আপি একবাৰ ভাল পাই চাবি নেকি ঐ আপা একবাৰ চৰ খাই চাবি নেকি চালা তামিল ফিল্মৰ নিচিনা কিয় নহয় কথাগিলা হে তামিল ফিল্ম নহয় হিন্দী ফিল্মহে আছিল হিন্দী ফিল্ম নাচায় না আজিকালি তামিল ফিল্মহে চায় সেইকাৰণে কৈছোঁ তামিল ফিল্ম বুলি দে এইগিলা বাদ দি নাম্বাৰটো দি দৰকাৰ লাগছে নেকি তোৰ নিচিনা মানুহ ফোন নাম্বাৰ দিবা ফোন নাম্বাৰটো মুখস্থ নাই কিজানি সেইকাৰণে নেদে তই অলপ চুপ থাকচোন কি ক'ব লাগে মই কৈ আছোঁ না হ'ব দে ঐ নাম্বাৰটো কি মৰি যোৱাৰ পিছত কি লগত নিবি নেকি হা নাম্বাৰটো লগত নিবি তই নাম্বাৰটো দিলে কি হয় একদম মোৰ বয়ফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ড থকাটো ডাঙৰ কথা নহয় বয়ফ্ৰেণ্ডে কি কৰে সেইটোহে ডাঙৰ কথা এনেই বয়ফ্ৰেণ্ডে কি কৰে তোৰ চালা চুপ চাপ থাকবা নোৱাৰে আৰে মোৰ বয়ফ্ৰেণ্ডে পুলিচত চাকৰি কৰে পুলিচত বঢ়িয়া বহুত বঢ়িয়া আইনাকা পুলিচততো তও পাছ কৰিছিলি ৰিটেনহে ফেল আণ্ডত পুলিচত পাছ কৰাটো ডাঙৰ কথা নহয় ৰিটেনত পাছ কৰাটো ডাঙৰ কথা গম পাইছা আৰু ৰিটেনত পাছ কৰাটো ডাঙৰ কথা নহয় মেৰিট লিষ্টত নাম অহাটোহে ডাঙৰ কথা পুলিচততো ময়ো পাছ কৰিছিলোঁ পিছতহে কিবা বেটাৰ লাগ নেক্সট টাইম বুলি আহিছে সৰুকৈ থাকিলেতো আৰু ৰিটেনত ফেইল কৰিবই ঐ ভাল পা না মোক এইবাৰ হ'বতো মোৰো চাকৰি বাহ পাইনাকা তোৰ কিহত আৰু চাকৰি হয় কিয় বান্দৰ 26,000 পদত পঠা নাই নেকি 26,000 পোষ্টত পঠাইছোঁ দেখোন কিয় চাকৰি নহ'বই হ'ব এইবাৰ হ'ব দে চাকৰিত এপ্লাই কৰিলে কি চাকৰি হয় আৰু কোন বাপেয়া কৈছে তোক চাউল বহালে যদি ভাত হয় চাকৰিত এপ্লাই কৰিলে কিয় চাকৰি নহ'ব খালি অলপমান পঢ়িব লাগব এইটোতো আৰু লাগবই দেচোন দে না কি কোৱা এই যাং মই তোহাৰ লগত থাকিলে লাভ নহ'ব ইয়া পাইনা কিয়তে যাব দিলি আপিটো मोहब्बत थी इसलिए जाने दिया চাকৰি হতা তো আজ বাহমে হতা এনেও মোৰ আপি চাপিৰ প্ৰতি ইমান ঠাণ্ডা ঠাণ্ডা নাই হৈছে নকবি আৰু তই ৰ তোৰ দেখোন এটা গাৰ্লফ্ৰেণ্ড আছে আৰু কেইটা গাৰ্লফ্ৰেণ্ড লাগে তোক হা জীৱনত সদায় থাৰ্ড অপশ্যন এটা ৰাখিব লাগে গম পাইছা এইটো মই কোৱা নাই এইটো ডিম্পু দাই কৈছে বান্দৰ ডিম্পু দাই ছেকেণ্ড অপশ্যনৰ কথা কৈছিল থাৰ্ড অপশ্যনৰ কথা কোৱা নাই নহয় মোৰ ছেকেণ্ড অপশ্যন আছেই না সেইকাৰণে মোক থাৰ্ড অপশ্যন লাগে এথেন এনেই ছেকেণ্ড অপশ্যনত কাক ৰাখছা নাই নকওঁ দে তক ক'লে আৰু এতেমে ৰাগ উঠব নাই নুঠে দে ক ছেকেণ্ড অপশ্যনত মই ৰাখছোঁ তোৰ গাৰ্লফ্ৰেণ্ডক কেনে লাগিল বান্দৰ তই শেষ আজি